হাই গাইজ, আজি আকৌ আমি নতুন এটা যাত্ৰা কৰিম ইতিহাস পৰিশোধিত শিঙুৰী মন্দিৰলৈ বুলি। শিঙুৰী মন্দিৰ বুলি আমি জানো, এইটো হৈছে শিঙুৰী মন্দিৰৰ মেইন গেট, ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ দেৱালয়। আমি আহি পালোঁ মেইন গেটটো, গুপ্তেশ্বৰ দেৱালয় শিঙুৰী। ইয়াৰ পৰা আমি এতিয়া গৈ থাকিম। ইয়াতে কি আছে, দুইফালে ধুনীয়া বাগান আছে, ঐতিহ্যমণ্ডিত ঠাই, আৰু ইয়াত দুইফালে বাগান আছে। আগতে আহি পালে ডিব্ৰুগড় এই ওপৰৰ যিটো দেখিছে এইটো গণেশ মন্দিৰ ওপৰতো এনেকৈ ইয়াতে গাড়ী ওলাই ৰাখিব লাগে। চাৰিওফালে ইয়াতে দোকান আছে। আমি মানে এতিয়া আমি হাই আহি পালোঁ, মন্দিৰ আহি পালোঁ। হাই বুলি ক'ব পৰা হাই। সুন্দৰ মনোমোহা চিনাৰী এটা, পথাৰ নদী বাৰু গম নাই, নদী সেয়া নদী, ব্ৰহ্মপুত্ৰ নদী। এইটো বহুত আঁতৰত ব্ৰহ্মপুত্ৰ নদী। ওপৰৰ পৰা ভিউ গাড়ী ৰখাৰ এইটো গুপ্তেশ্বৰ মন্দিৰৰ মেইন দেৱালয়, ইয়াতে মেইন গেটটো। আৰু এইটো যিটো দেখিছে ইয়াতে চাকি বন্তি দিয়া হয় আঁতৰৰ পৰা। গুপ্তেশ্বৰ মন্দিৰ, আৰু গুপ্তেশ্বৰ মন্দিৰৰ ফলকখনত গোটেই হিষ্টৰী ইয়াতে লিখা আছে। এয়া গুপ্তেশ্বৰ মন্দিৰৰ আমাৰ চাকি বন্তি দিয়া জেগাটো। প্ৰথমতে ইয়াতে আহি কিনে চাকিটো দি ল'ব লাগিব। বহুত ধুনীয়া জেগা। যিখিনি দেখিলে ইয়াতে আমি এতিয়া চাকি বন্তি দিলোঁ, আৰু চাকি বন্তি দি কিনে আমি মেইন গেটটোলৈ, মেইন যিটো আমাৰ মানে ভিতৰ আছে মন্দিৰটোৰ ভিতৰলৈকে গৈ আছোঁ। এইটো মেইন ভিতৰ অংশ। ইয়াতে আমাৰ পুৰোহিতসকল আছে, তেওঁলোকে ইয়াতে চাকি বন্তি জ্বলাই দিয়ে। এইখিনি মেইন টেম্পল দেই, এইটো ভিতৰ অংশটো বহুত ধুনীয়া, বহুত আগতে বনোৱা মন্দিৰ এইটো। আৰু এইটো এটা পুখুৰী টাইপৰ, ইয়াতে মাছ কাছ আছে কিছুমান, সংৰক্ষণ কৰে তেওঁলোকে। আৰু এইটো যদি দেখিছে এইটো এটা শিৱ মন্দিৰে হয়, কিন্তু ইয়াতে ইমান ত্ৰিশূল আছে লিখিব নোৱাৰি। চাৰিওফালে মই ঘূৰি শেষ কৰিব পৰা নাই, তাৰমানে বহুত ত্ৰিশূল আছে ইয়াতে। ত্ৰিশূল দিয়া আছে, আৰু যিবিলাকে বিচাৰে ইয়াতে মানে ত্ৰিশূল দিব পাৰে। ইয়াতে ত্ৰিশূল মনোবাঞ্ছা পূৰ্ণ হয়, এনেকুৱা এটা লোকবিশ্বাস আছে ইয়াতে। অসংখ্য ত্ৰিশূল ইয়াতে ঘূৰি শেষ কৰিব নোৱাৰি মানে। চাৰিওফালে বহুত ত্ৰিশূল আছে, লাখ কোটি বুলি ক'ব পাৰি। এনেকৈ নিশ্চয় যাব দেই এবাৰ ইয়াতে, কিন্তু বহুত আমেজ পাব। আৰু এইটো মেইন গেটটোৰ পৰা ওলাই আহি সন্মুখ ভাগতে ইয়াতে গণেশ মন্দিৰটো আছে। এই গণেশ মন্দিৰটো এবাৰ নোযোৱাকৈ নাথাকিব ইয়াতে। আমি কেইখনমান পিকচাৰ ল'লোঁ গোটেইকেইজন, আমি যিকেইজন ইয়াতে গৈছিলোঁ। টোটেল আমি চাৰিজনে গৈছিলোঁ আমি টোটেল ইয়াতে। গোটেইকেইজনে ফটো ল'লোঁ ইয়াতে আমি। লুকু, কমল, বুবুল। কমলৰ ফটো উঠাই বিয়াত হেঁপাহ ফটো উঠিল। আৰু মন্দিৰটোৰ পৰা অলপ আঁতৰত মাথাউৰি যদি আপোনালোকে যায়, এনেকৈ নদীৰ পাৰত এক বহুত সুন্দৰ মনোমোহা চিনাৰী। ইয়াৰ পৰা মৰিগাঁও বোলে যাব পাৰি ভাড়া কৰি কিনে। সেইটো চিনাৰীটো পালোঁ, ওচৰৰ এজনক আমি সুধিলোঁ, গৈ কিনে চাই আহিলোঁ। চাওকচোন কি মনোমোহা পৰিৱেশ। এয়া চাওক, নদীৰ মাজত ফটো দুখন উঠিলোঁ আৰু আমি চবে একেলগ হৈ কিনে। ধুনীয়া পিকচাৰ। এখন গাড়ী লৈ গৈছিলোঁ, মোৰখন। আৰু আছে ফিল্ড দুকুহিজন। যাওঁ আৰু এতিয়া আমি যাব পৰা হ'লোঁ আৰু। ফিল্ড এইয়া সোনকালে যাওঁ হৈছে আৰু যাওঁ এতিয়া আমি। আৰু আহি ইয়াতে আমি মেইন গেটটো ৰৈ কিনে বোলে এবাৰ আপোনালোকক ফ্ৰণ্টৰ পৰা দেখুৱাই দিওঁ। এনেকৈ ইয়াতে উঠিলোঁ, ফটো একপি ল'লোঁ আপোনালোকৰ কাৰণে। বহুত ধুনীয়া ঠাই, এবাৰ যাব আৰু মন্দিৰটো দৰ্শন কৰিব।